এইটো মাজে মাজে কি হৈ থাকে বিৰল দৃশ্য দেখাই নাপায় Hello everyone, welcome to my channel Maya's vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো লৈ। আজি মই ইমান দূৰৰ পৰা কিয় কৈ আছো কওকচোন? আপোনালোকক দেখাই আছো বলক। মই আজি ইমান দূৰৰ পৰা ক'ব লগা কথাটো হৈছে এইটো আজি আমি কিনি আনিছো সেইকাৰণে মই দূৰত গৈ পেলাই টেষ্ট কৰি আছো এই বস্তুটো কেনেকুৱা হয়। বলক ইয়াৰ বিষয়ে মই অলপ আপোনালোকক কৈ আছো। এইটো হৈছে আমাৰ 650 টাকাত কিনি আনা কৰ্ডলেছ মাইক্ৰোফোন। কিবা চাইনিজ ভাষাত লিখা আছে। ইয়াতে আছে এটা মাইক্ৰোফোন, এইটো মোবাইলত লগোৱা এনেকা লগোৱা যায়। এইটো মাজে মাজে কি হৈ থাকে সো আমাৰ কৰ্ডলেছ মাইক্ৰোফোনটোৰ শব্দটো কেনেকা পালে কমেন্ট কৰিব। আজি আমি গৈ আছো ৰাখ চাব। এনেতো আমাৰ টংলাৰ দুটা ঠাইত হয়, এটা কুকুৰাঘাটা এটা বৰজলা। আৰু বৰজলাৰ এবাৰ ৰাখ বহুত ধুনীয়া হৈছে কিয় এইবাৰ সিলভাৰ জুবলি 25 বছৰ পুৰা হৈ গ'ল। আমি গৈ আছো তাতে। এনে ৰাখটো নলবাৰীত বহুত ডাঙৰ হয়, হ'লেও নিজৰ জাগাটো অলপ চাই আহো দিয়কচোন। চাওকচোন ৰাখ চাব ওলাইছো, এই গাড়ীৰ জাম ইমান জাম সদায় হোৱা হৈছে আমাৰ টংলাখনত। সোনকালে যাই পাম বুলি ভাবিছিলো নহল। অশান্তিদায়ক এই বিৰাট বেয়া। আহি থাকোতে এটা বস্তু দেখা পালো, আপোনালোকক দেখুৱাই হোৱা নাই নহয়। সেইটো চাওক চন্দ্ৰগ্ৰহণ। আজি চন্দ্ৰগ্ৰহণ নহয়, কেইটাৰ পৰা লাগিছে গম পোৱা নাই, কিন্তু চাওক ভাল লাগিল দেই চন্দ্ৰগ্ৰহণ। মই আকৌ বেগ লৈ পেলাই আজি আকৌ পূৰ্ণিমা। বিৰল দৃশ্য দেখাই নাপায়। ৰাখ চাব অহাৰ কাৰণে ধুনীয়াকে দেখা পালো। পইচা ওলাই আনিলো ৰাখ চাবলৈ। আমি আহি পালো ৰাখলা বৰজলা। जिसकी दीवानी ब्रिज की हर बाधा वो किसना है। আজি প্ৰথম লাইটৰ কাম চলি আছে। সম্পূৰ্ণ হোৱা নাই, আজি প্ৰথম কাৰণে মানুহ হোৱা নাই, হ'লেও নিজৰ জাগাত অলপতো এক্সাইটেডটো লাগিবই, সেইকাৰণে আজি আমি প্ৰথমতে আহিব। জেলেপি বুন্দিয়া ভুজিয়াটো ল'বই লাগিল, সেইকাৰণে ভৰ্তি কৰি এতে ৰাজা হৰিশ্চন্দ্ৰৰ শ্মশানখন বনাই আৰম্ভ হোৱা নাই বাৰু, কালি বনাব। কিন্তু এটা কথা কোৱাই নাই, তাৰ পিছফালে আছে সঁচাকৈ শ্মশান মানুহ জ্বলোৱা। এতে বহুতে কয় এই পূৰ্ণিমাত বোলে অশৰীৰী আত্মাবিলাক বোলে জাগি উঠে, মানুহৰ বোলে পৰিৱৰ্তন হয়। তাতে আজি আকৌ চন্দ্ৰগ্ৰহণ। আপোনালোকে মোৰ কিবা পৰিৱৰ্তন দেখিছে নেকি? ৰাখৰ পৰা দুটা দাঁত কিনি লৈ আহিলো। আজি আমাৰ প্ৰথম ৰাখৰ আৰম্ভণি দিয়ে আমি আপোনালোকক ৰাখ দেখালো। ভালকে ৰেডি হোৱা নাই,
তো আপোনালোকে ইয়াতে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে লাইক